ধৰি গাইছ আপোনালোকে দেখিছে ইমান খোপা মানে কেক কেনেকৈ বনায় বেকাৰী হওক বা ঘৰত হওক বা আপোনালোকে ঘৰতো এনেকৈ বনাই বিজনেছ কৰিব পাৰিব। গোটেইখিনি ডিটেইলছত মই ক'ম আৰু হুইপ ক্ৰীমটো কেনেকৈ বনালে ভাল মানে কেকৰ চাইনিংবিলাক দেখিছে ভাল একদম গোটেইবিলাক তো এনেকৈ বনাব লাগিব। চাওক এনেকুৱা পাৰফেক্ট হুইপ ক্ৰীম মই আপোনালোকক আজি গোটেই ভিডিঅ'টোত বনাই দেখাম, প্লাছ এই ক্ৰীমটো দি বনাই মই গোটেইখিনি বস্তু আপোনালোকক বনাই দেখাম। তো গোটেই ভিডিঅ'টো আপোনালোকে চাব আৰু চাই পেলাই ইজি আপোনালোকে ঘৰত দেখিছে নহয় ইমান মানে এনেকৈ দিলেহে পইচা হ'ব, কিন্তু এনেকৈ নৰ্মেল দিলে একো নহয়। তো সেইখিনি আপোনালোকক ধুনীয়াকৈ মই বুজাই দিম আৰু এইবিলাক ৰুল হওক পেষ্ট্ৰি হওক কিমান চাইজ কিমান প্ৰাইচত বেচোঁ চব আপোনালোকক ক'ম আৰু আপোনালোকেও শিকিব পাৰিব। আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেক 3 দিন 4 দিন আপোনালোকে ৰাখিব পাৰিব, কোনো প্ৰব্লেম নাই, নেফাটে ক্ৰেক নহয়। বহুতৰে ক্ৰেক হয় প্ৰব্লেম, তো সেইটো প্ৰব্লেমো মই ছল্ভ কৰিম ভিডিঅ'টোত। গোটেই ভিডিঅ'টো চাব, ক্ৰীমটো মই বনাকৈ দেখাম আৰু ক্ৰীমটো যিমানে ভালকৈ বনাব তিমানে মানে কেকবিলাক নাফাটিব নকৰিব ভাল হ'ব। যদি ক্ৰীমে বনাব নাজানে তেনেহ'লে কেক বনাই ফাইদা নহ'ব, কেক বনালে বেয়া হ'ব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালেই। তো চাওক মই আজিৰ ভিডিঅ'টোত আপোনালোকক ক্ৰীম কেনেকৈ ভালকৈ ক্ৰীম নাফাটাকৈ বনাই ক্ৰীম কেনেকৈ বনাই গোটেইখিনি মই ধুনীয়াকৈ ডিটেইলছত বুজাম। তো দেখিছে মই ফ্ৰিজৰ পৰা ক্ৰীমটো 1 ঘণ্টাৰ আগতে মই উলিয়াইছোঁ। মই ব্যৱহাৰ কৰোঁ, মই যিটো ক্ৰীম ইউজ কৰোঁ ৰিচ কোৱালিটিৰ ছান হুইপ আৰু এটা ষ্টাৰ হুইপ বুলি মই দুটা একেলগে মিক্স কৰি বনাওঁ। তো আপোনালোকৰ যদি মানে যিটো ক্ৰীমে আপোনালোকে যেনেকৈ মানে ইউজ কৰে যিটো ক্ৰীমে লয় সেইটো ক্ৰীমে ল'ব, কিন্তু 1 ঘণ্টাৰ আগত আপুনি ফ্ৰিজৰ পৰা উলিয়াই থ'ব লাগিব। ডিপ ফ্ৰিজত আপুনি ষ্ট'ৰেজ কৰি থ'ব লাগিব, কৰি থৈ পানীত দেখিছে মই পানীত থ'লোঁ। তাৰ পাছতহে মই মানে দেখিছে নহয় ইমানখিনি পূৰা মানে গোটেই পানী হ'বও দিব নালাগিব আৰু গোটেই আইচ থাকিবও দিব নালাগিব। আইচটো লাহে লাহে গলি যাব আৰু যোৱাৰ পাছত আপুনি পানীত দি থোৱাৰ পাছত আইচটো লাহে লাহে গলি যাব, কিন্তু গোটেইটো গলি যোৱালৈ থ'ব নালাগিব। তাতে অলপমান আইচ থাকিব লাগিব, তেতিয়া সেইটো টাইমতে ঢালিব লাগিব। তো গাইজ দেখিছে মই ক্ৰীমটো ফ্ৰিজৰ পৰা উলিয়ালোঁ 1 ঘণ্টাৰ আগত আৰু তাৰপাছত মই পানীত থ'লোঁ। পানীত থোৱাৰ পাছত দেখিছে গাখীৰ হ'ল, গাখীৰ অলপ মানে গাখীৰ টাইপ হ'ল আৰু তাৰ মাজত অলপ আইচো আছে। আইচ নাথাকিলে ক্ৰীম একদমেই ভাল নহ'ব। তো আপোনালোকে এটা কথা ধ্যান ৰাখিব, ক্ৰীম যেনে বিগিনাৰ্ছ হওক বা আপোনালোকে জানেও কি বহুতে বহুত দিনৰ পাছতো কিন্তু ক্ৰীম বনাব নাজানে। তো আপুনি এটা কথা মনত ৰাখিব, বাৰে বাৰে ক্ৰীমটো লাৰি নাথাকিব হাতে, মানে আপুনি যিটো বনোৱা টাইমৰ কথা কৈছোঁ, বাৰে বাৰে অকণ বনালে অফ কৰিলে আকৌ হাতে লাৰি চাইছে, আকৌ অকণ বনালে অফ কৰিলে হাতে লাৰি চাইছে। তো তেনেকুৱা নকৰিব, আপুনি ডাইৰেক্ট ক্ৰীমটো মানে হুইপ কৰক। হুইপ কৰাৰ পাছত ক্ৰীমটো যিমানে মিক্সিং মানে হ'ব, যিমানে হুইপ হ'ব সিমানে বেয়া হৈ যাব। তো আপুনি কি কৰিব লাগিব, এটা লিমিট আছে, সেই লিমিটটো জানিব লাগিব কেনেকৈ। তো মই ভিডিঅ'টোত আপোনালোকক বুজাই দিম কেনেকৈ সেই মানে গম পায় ক্ৰীম হোৱাটো কেনেকৈ গম পায়, মই আপোনালোকক ভিডিঅ'টোত বুজাই দিম। তো দেখিছে গাইজ মই পূৰা প্ৰথমতে মই পূৰা ফাৰ্ষ্টতে চলাইছোঁ, জাষ্ট মই 1 মিনিটমান টাইম হ'ব, অলপ মই শ্ল' চলাইছিলোঁ। তাৰপাছত দেখিছে মই পূৰা ফাষ্ট চলাইছোঁ মেচিনটো। কিয়নো ফাষ্ট চলাইছোঁ মানে আপুনি ক্ৰীম যিমানেই ফাষ্টত হুইপ নকৰিব, প্ৰথমে যিমানটো ৰাইজিং হ'ব লাগে, যিমানটো ফুলিব লাগে সিমানটো ফুলি যাব অট'মেটিক। তাৰ পাছত আপুনি শ্ল' কৰিব লাগিব। কিন্তু আপুনি যদি প্ৰথমে আইচ নাই বা নৰ্মেল অলপ আইচ আছে, এনেকুৱা মই যেনেকুৱা ঢালিছোঁ তেনেকুৱা যদি নৰ্মেল হয় তেনেহ'লে আপুনি বহুতে ফাষ্টকৈ ক্ৰীমটো বনাব লাগিব, মানে তেতিয়া আপোনাৰ ক্ৰীমটো ভাল হ'ব। যদি আপুনি শ্ল' কৰি থাকিব তেতিয়া আপোনাৰ ক্ৰীমটো বেয়া নহ'ব। তো দেখিছে মই এটা হেৰিতে পূৰা ক্ৰীমটো ফুলালৈকে বনাইছোঁ। আপোনালোকক গোটেই মিক্সিংখিনি মই দেখাই দিছোঁ আৰু আপোনালোকে দেখিলে মই পূৰা ফাৰ্ষ্টতে গোটেই মিক্সিংখিনি মানে কৰি দিলোঁ। তো স্পীড দিয়ে মই কৰিলোঁ। তো দেখিছে ফাইনেলি ক্ৰীমটো ওপৰলৈ আহিছে, মানে ক্ৰীমটো হৈ গ'ল ৰেডি। তো আপোনালোকক মই দেখাই আছোঁ, শ্ল' কৰিছোঁ। প্ৰথমে দেখিছে মই অলপমান শ্ল' কৰিছোঁ, দেখিছে মই হাতে কোনো লাই চোৱা নাই। তো দেখিছে এনেকুৱা স্কেপাৰ ল'ব, লৈ পেলাই আপুনিও ক্ৰীমটো যেতিয়া আপোনাৰ লাগিব যে হ'ল, তো তেনেকুৱা মানে ক্ৰীমটো অলপ ফুলাৰ পাছত কিছুমানে কি কয় ক্ৰীমটো অলপ টাইট কৰোঁ বুলি কৈ গোটেই ক্ৰীমটো বৰবাদ কৰি দিয়ে। তো এনেকুৱা অলপ টাইমলৈ ৰখি থাকিব নালাগে। ক্ৰীম অলপ ফুলি গ'ল, ফুলাৰ পাছত যিমানটো ৰাইজিং লাগে আপুনি গম পাবই বনাই থাকিলে, সিমানটো ৰাইজিং হোৱাৰ পাছত দেখিছে নহয় উল্টাকৈ দিলেও ক্ৰীমটো ওলাই নপৰে। তো এনেকুৱাই হ'ব লাগিব ক্ৰীম মাখন টাইপ। হুইপ ক্ৰীম বহুতে মানে হুইপ ক্ৰীমটো কি কৰে বেছি হুইপ কৰে, তো সেইটো কাৰণে ফাটি যায়, ক্ৰেক হয়, পাছত বেয়া হৈ যায়। দেখিছে আপোনালোকক মই ধুনীয়াকৈ এপেকেট ধুনীয়াকৈ মিক্সিং কৰি দেখালোঁ
আৰু মিক্সিং কৰি দেখুৱাৰ পাছত আপুনি ক্ৰীমটো দেখিব পাৰিছে এপেকেট ক্ৰীমত কিমান কেক বনাব পাৰি সেইটো মই আপোনালোকক কৈ দিছোঁ এপেকেট ক্ৰীমত আপুনি মিনিমাম হাফ কেজি কেক 1 পাউণ্ডৰ কেক মিনিমাম 5টা 6টা কেক ধুনীয়াকৈ বনাব পাৰি আৰু নৰ্মেল ডিজাইনৰ কেক হ'লে একদম আপুনি ধুনীয়াকৈ 10টা কেক বনাব পাৰিব এপেকেট ক্ৰীমটো তো এপেকেট ক্ৰীম মাত্ৰ 200 টকাটো পাই যাব 150 টকাটো পাই যাব তো এনেকুৱা দাম ব্ৰেণ্ডলৈ আছে কিন্তু বহুতে প্ৰফিট হ'ব তো আপুনি ভাবক এপেকেট ক্ৰীম দি যদি আপুনি 10টা কেক বনায় তেনেহ'লে 10টা কেক যদি 200কেও হয় তেনে কিমান হ'ব ভাবিব আৰু ক্ৰীমটো ৰাইজিং হয় তো কেনেকুৱা টাইপৰ আপুনি যদি এনেকুৱা ভাবি নহয় যে মোক আপুনি এপেকেট ক্ৰীমে ঢালি এসোপা বনাব সেনেকুৱা নকৰিব সেনেকুৱা কৰিবলৈ যাওঁতে বেয়া হৈ যায় ক্ৰীমটো আৰু আপোনালোকৰ কেকটো ফিনিচিং কৰি মানে যদি জেল নাঢালে আপুনি নৰ্মেল কেকটো থৈ দিয়ে তেনেহ'লে ফাটি যায় তো সেই ক্ৰেক হৈ যোৱা প্ৰব্লেমটো আপোনালোকৰ নাহিব এনেকৈ ক্ৰীম বনাব সদায় আৰু যিমানখিনি ক্ৰীম লাগে সিমানখিনি বনাই পেলাই আপোনালোকে কামসমূহ কৰিব আৰু পাছত আকৌ যদি ক্ৰীমৰ কাম কৰে তাৰ লগত অকণমান ক্ৰীম মিক্স কৰি আৰু আকৌ এবাৰ হুইপ কৰিব ক্ৰীমটো তাৰ পাছত আপুনি আকৌ কাম কৰিব তো তেনেকৈ কৰিলে আপোনাৰ কামসমূহ ভাল হ'ব আমি যেনেকৈ কৰি আছোঁ ইমান দিনে ইমান পেষ্ট্ৰি হওক কেক হওক চব মই বনাওঁ তো মোৰ কোনো প্ৰব্লেম নাই তো আপোনাৰো কোনো প্ৰব্লেম নাথাকিব তো দেখিছে গাইজ মই ক্ৰীমখিনি দিয়ে আপোনালোকক মই গোটেই ৰাতিটোৰ ভিতৰত কিমানখিনি মই আজি মানে অৰ্ডাৰ কমপ্লিট কৰিলোঁ অৰ্ডাৰ আছিলে আপোনালোকক মই গোটেইখিনি সেই ক্ৰীমখিনি দি আপোনালোকক বনাই দেখাম তো আপোনালোকে চাওক গোটেইখিনি মই প্ৰথমে বাটাৰস্কচ ৰোল আছিলে ৰোলটো মই পেচাই থ'লোঁ ৰোলটো মই কিয় আগতে বনাই থৈছোঁ মানে ভালকৈ ঠাণ্ডা হোৱাৰ পাছত মই ধুনীয়াকৈ পাছত পিচেছ কৰিম আৰু ফিনিচিং কৰিম তো মই প্ৰথমে ৰোলটো বাটাৰ পেপাৰ দি পকাই থৈছোঁ পকাই পেলাই মই ফ্ৰিজত থৈ দিছোঁ থোৱাৰ পাছত মই এইটো চকলেট পেষ্ট্ৰি বনাম চকলেট পেষ্ট্ৰি মই 15 পিচ অৰ্ডাৰ আছিলে তো 15 পিচ আপোনালোকক বনাই দেখাম মই 1 ট্ৰে স্পনৰ পৰা হাফ ট্ৰে লৈছোঁ যিটো মই ব্যৱহাৰ কৰোঁ স্পন তো সেইটো মই হাফ ট্ৰে লৈছোঁ আৰু লোৱাৰ পাছত মই ধুনীয়াকৈ লেয়াৰিংটো কৰিছোঁ আপোনালোকক চব মই মানে ষ্টেপ বাই ষ্টেপ মানে কেনেকৈ লেয়াৰ কৰোঁ গোটেইখিনি বস্তু কেনেকৈ আমি কাম কৰোঁ কেনেকৈ অৰ্ডাৰবিলাক কমপ্লিট কৰোঁ আপোনালোকক মই দেখাইছোঁ তো ৰাতি আজি আছিলে মোৰ যিমানখিনি অৰ্ডাৰ মই সিমানখিনি অৰ্ডাৰ মই একেলগে স্পঞ্জখিনি কাটি লৈছোঁ আজি কিয়নো ছেটাৰডে হয় মানে অৰ্ডাৰটো অলপ কম চ' আপোনালোকৰ মানে আমাৰ তাত ছেটাৰডে অলপ অৰ্ডাৰটো কম থাকে তো মই আজি কামখিনি আপোনালোকক দেখাইছোঁ মানে কামটো কম আছে তো মই ভিডিঅ'টোক আপোনালোকক কৰি দেখাব বিচাৰিছোঁ যে কিমানখিনি কাম আমি এদিনত কৰোঁ গোটেইখিনি কামটো মই দেখুওৱা নাই জাষ্ট মই পেষ্ট্ৰি কেক মানে হুইপ ক্ৰীমৰ কাম কিমানখিনি কৰোঁ সিমানখিনি মই আপোনালোকক কৰি দেখাম তো এইটো এটা ৰোল চকৰ ৰোল মই মোৰ পেচাই থ'ম চাওক মই প্ৰথমে কেকটোত মই চুগাৰ চিৰাপ চক কৰিছোঁ তাৰপাছত মই হোৱাইট ক্ৰীম দিছোঁ আৰু আপোনালোকে ইয়াত মই দেখিছে কোনো মানে কালাৰ এড কৰা নাই কোনো কেকত কালাৰ এড নকৰোঁ চবতে মই ফ্লেভাৰ এড কৰোঁ তো আপোনালোকেও পৰাপক্ষত কালাৰ এড নকৰিব ফ্লেভাৰ এড কৰিব কেকটোৰ টেষ্টৰ কাৰণে তো টেষ্ট ভাল হ'লে কাষ্টমাৰ আপোনাৰ তাত মানে যিটো কাষ্টমাৰে আপোনাৰ পৰা বস্তুটো নিব তো আপোনাৰ পৰা যদি টেষ্টটোৱে ভাল নহয় তেনেহ'লে নেক্সট টাইম আপোনাৰ তাত নাহিব আৰু যদি টেষ্টটো আপুনি ভাল দিব পাৰে তেনেহ'লে নেক্সট টাইমো আপোনাৰ তাতে বস্তুটো লৈ যাব তো তাৰপিছত দেখিছে মই ৰোলটো কি ধুনীয়াকৈ পেচাই আপোনালোকক দেখিছোঁ তো আপোনালোকেও এনেকুৱা ৰোল কেকো ঘৰতে বনাই বেচিব পাৰিব বা আপোনালোকৰ নৰ্মেল বেকাৰী আছে তেনেকুৱাতো মই একচুৱেলি আমি যিবিলাক বস্তু বনাওঁ আধা বস্তু বেকাৰীত যায় মানে আমি হ'লচেল ৰেটত বস্তুবিলাক বেচে আমাৰ তো আধাৰ আইটেম বেকাৰীটোত বেচিব নিয়ে তো আপোনালোকে ভাবক আমি বনাই দিয়া বস্তুৱে বেকাৰীটো আৰু আমাৰ যোনখিনি মানে বেকাৰীৰ আইটেম থাকে সেইখিনি আমি বেকাৰী টাইপত বনাওঁ মানে চব অৰ্ডাৰ যেনেকুৱা মানে অৰ্ডাৰবিলাক আহে তেনেকৈ আমি বনাই দিব লাগে তো যিমান পেষ্ট্ৰিৰ যিমান পিচেছ আহে তো মোৰ চকৰ ৰোল আহিছিল 20 পিচ মই দুটা ৰোল 10 পিচ উলিয়াম আৰু তাৰপাছত মই চকলেট পেষ্ট্ৰি বনাই দেখালোঁ আপোনালোকক সেইটো দেখালোঁ 15 পিচৰ তো এইটো এটা মই পাইনাপল কেক বনাই দেখাই আছোঁ পাইনাপল পিচেছ কেক বনাম তো এইটো এটা 10 পিচ বনাই দেখাম আপোনালোকক 10 পিচ অৰ্ডাৰ আছে যিমান অৰ্ডাৰ আছে মই সিমানটো বনাই দেখাম আৰু গোটেইখিনি মই বস্তু মই লেয়াৰিং কৰি আপোনালোকক দেখাইছোঁ তো দেখিছে গাইজ এনেকৈ গৰম পানী বহাই থ'বই লাগিব তো আপোনালোকে এটা কথা মনত ৰাখিব গৰম পানী আপোনালোকে কাম কৰা আগতেই বহাব লাগিব গৰমত তো গেছ থাকিলেতো গেছত বহাই দিলেও হ'ব বা হিটাৰ থাকে যদি হিটাৰত মোৰ হিটাৰ আছিলে তো মই আগতে বহাই দিছোঁ তো তাৰপাছত দেখিছে কেক ফিনিচিং কৰিব কিমানে সহজ হয় আৰু ফিনিচিংবিলাকো নাইচ মানে বহুত ফিনিচিং ধুনীয়া আহিব আৰু আপোনালোকৰ কেকটো ক্ৰেক নহ'ব গৰম পানী ধুনীয়াকৈ ফিনিচিং কৰিলে এনেকুৱা নহয় যে আপুনি গৰম পানীটো চাকু ডিপ কৰি লগাব লাগিব দেখিছে মই কেনেকৈ ইউজ কৰি আছোঁ আপোনালোকেও ছেম যদি আপোনালোকে বিগিনাৰ্ছ আপোনালোকে নেজানে তেনেহ'লে আপোনালোকে এইটো
মানে সহায় ল'বই আপোনালোকে নাভাবিব কোনেও নলয় চব যোনে যোনে কেক বনাই গৰম পানী ইউজ কৰে গৰম পানী যোনে ইউজ নকৰে তেওঁলোকে কাম নাজানে বুলি ধৰি থ'ব মানে কিয় কৈছোঁ গৰম পানী ধুনীয়াকৈ ইউজ কৰিলেহে আপোনালোকে পেষ্ট্ৰিবিলাক চাওক কাটিংবিলাক ফিনিচিংবিলাক ভাল হ'ব প্লাছ ওপৰত আপোনালোকে কেকবিলাকো ভাল কৰিব ফিনিচিং কৰিব আৰু পাছত যিমান আপোনালোকৰ মানে চাকুৰ চকলেট টকলেট লগা থাকে গৰম পানী ডিপ কৰিলে ধুনীয়াকৈ চকলেটবিলাকো ক্লিনিং হৈ যায় আৰু ধুনীয়াকৈ আপোনালোকৰ চব ফিনিচিংবিলাক ভাল হ'ব তো গৰম পানীটো প্ৰথমে আপোনালোকে বহাই থ'ব তাৰপাছত আপোনালোকে কাম ষ্টাৰ্ট কৰিব তো দেখিছে 10 পিচ পাইনাপলটো মই বনালোঁ তো চাওক এইটো এটা পাইনাপল পেষ্ট্ৰি নৰ্মেল মই ওপৰত একো ডিজাইন কৰা নাই নৰ্মেলি ৰুল মই ধুনীয়াকৈ লেয়াৰিংটো কৰিছোঁ লেয়াৰিংটো কৰি পেলাই মই ফিনিচিং দিছোঁ ফিনিচিং দি ক্ৰাছ দিছোঁ ক্ৰাছ দি তাৰপাছত আকৌ মই ওপৰত লেয়াৰিং কৰিছোঁ 3 লেয়াৰৰ কৰিছোঁ যিবিলাক 3 লেয়াৰৰ কৰোঁ 3 যিটো 2 লেয়াৰৰ কৰোঁ 2 আপোনালোকক মই মানে যিটো আমি বনাওঁ ডেইলি যোনে যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকৈ আমি বনাই দিব লাগে তো এটা এটা ট্ৰফল পেষ্ট্ৰি দেখিছে 2 লেয়াৰত কৰোঁ আমি ট্ৰফল সদায় 2 লেয়াৰতে বনাই দিওঁ তো আৰু যদি কোনোবাই মানে কয় যে কাষ্টমাৰে কয় 3 লেয়াৰ্ছ লাগে তো তেতিয়াহ'লে 3 লেয়াৰো কৰি দিওঁ তো দেখিছে ট্ৰফল দিয়ে ফিনিচিং কৰিছোঁ কোনো ক্ৰীম ইউজ কৰা নাই গোটেই ট্ৰফল দিয়ে ফিনিচিং কৰিছোঁ ধুনীয়াকৈ গতি ট্ৰফল দিছোঁ টাইট মানে যিটো টাইট ট্ৰফল থাকে সেইটো মই ফিনিচিং কৰিছোঁ তাৰপাছত ওপৰত মই লুজ ট্ৰফল দিওঁ ফিনিচিংটো দিছোঁ মানে লুকটো ধুনীয়া আহিবলৈ তো ফিনিচটো মই মানে ট্ৰফলটো মই ফিনিচিং কৰি ফ্ৰিজত থৈছোঁ কিয়নো লগতে ট্ৰফলটো কাটিব নোৱাৰি তো ট্ৰফলটো মই লগতে নাকাটোঁ বাকী মই যিবিলাক মানে কাটিব পাৰি কাটি দেখাম লগতে আৰু যিবিলাক কাটিব মানে নোৱাৰি অলপ ফ্ৰিজত থ'ম পাছত মই আপোনালোকক কাটি দেখাম তো দেখিছে এইটো এটা বাটাৰ স্কচ পেষ্ট্ৰি মোৰ এইটো 15 পিচ আজি অৰ্ডাৰ আছিলে তো মই এইটো 15 পিচ আপোনালোকক বনাই দেখাম তো মই মানে জাষ্ট ৰুল দুটাতহে বেলেগ ক্ৰীম অলপ ইউজ কৰিছোঁ মানে যিখিনি মোৰ পুৰণা ক্ৰীম আছিলে সেইখিনি মই ইউজ কৰিছোঁ বাকী মই দেখিছে এপেকেট ক্ৰীম দি কিমানখিনি মই কাম কৰি আছোঁ আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি মানে আপোনালোকে গম পাব এপেকেট ক্ৰীম দি কিমানখিনি কাম কৰিব পাৰি আৰু এপেকেট ক্ৰীম দি মানে কি এপেকেট ক্ৰীম দি আপুনি নৰ্মেলি মই কৈছোঁ আধা কেজি 1 পাউণ্ডৰ কেক 10টা বনাব পাৰিব ধুনীয়াকৈ তাৰপাছত ডিজাইনো কৰি দিব পাৰিব নৰ্মেল ডিজাইন তো তাৰপাছত দেখিছে বাটাৰ স্কচ কেকটো মই ধুনীয়াকৈ পেষ্ট্ৰিটো ফিনিচিং কৰিলোঁ আপোনালোকৰ ওচৰত লাইভ মই ফিনিচিং কৰিলোঁ তাৰপাছত দেখিছে এইটো এটা 250 গ্ৰাম কেক 250 গ্ৰাম কেকটো মই আপোনালোকক বনাই দেখাম বাৰ্থডে কেক ভেনিলা ফ্লেভাৰৰ আছিলে তো ভেনিলা ফ্লেভাৰৰ কাৰণে মই প্ৰথম নৰ্মেল চুগাৰ চিৰাপ দিছোঁ চুগাৰ চিৰাপ দি মই ধুনীয়াকৈ হোৱাইট ক্ৰীম দিছোঁ তো গাইজ দেখিছে এতিয়ালৈকে ক্ৰীমটো ইমানেই ধুনীয়া হৈ আছে এতিয়ালৈকে আপোনালোকক মই দেখাই দিলোঁ উল্টা কৰি দিছোঁ তথাপি নপৰে ক্ৰীমটো শ্বাইনিং তেনেকুৱাই হৈ আছে এনেকুৱাই হৈ থাকিব আপোনালোকেও ক্ৰীম যদি এনেকৈ বনায় তো দেখিছে তাৰপাছত মই হোৱাইট চকো চিপ দি দিলোঁ অলপ ফ্লেভাৰটো বেছি ভাল হওক কাৰণে তো তাৰপাছত দেখিছে মই ওপৰত ক্ৰীম দি নৰ্মেল মই ক্ৰোম কোড নকৰোঁ ডাইৰেক্ট ফিনিচিং কৰিম অলপ সৰু কেক একদম তো মই আপোনালোকক বনাই দেখাই আছোঁ তো দেখিছে 250 গ্ৰামৰ ভেনিলা কেক আপোনালোকে যদি 250 গ্ৰামৰ অৰ্ডাৰ লয় তেনেহ'লে মানে কি ইমান সৰু কেক ন ভালো লাগে বনাব আৰু মোৰ এইটো কেক সদায় অৰ্ডাৰ আহে একচুৱেলি মানে কাষ্টমাৰটো কি কৰে নাজানো অৰ্ডাৰটো মোক সদায়ে দিয়ে এইটো কেকৰ অনলি এদিনৰ নহয় সদায়ে দিয়ে মানে ডেইলি এইটো ভেনিলা ফ্লেভাৰ দিব নহ'লে ষ্ট্ৰবেৰী ফ্লেভাৰ চেঞ্জ কৰি থাকে কিন্তু কেকটো 250 গ্ৰামৰ কেকটো সদায় অৰ্ডাৰ আহে তো গাইজ দেখিছে তাৰপাছত মই কেকটো ধুনীয়াকৈ ফিনিচিং কৰি লৈছোঁ মই কোনো ক্ৰোম কোড কৰা নাই ডাইৰেক্ট ক্ৰীম লগাইছোঁ আপোনালোকেও যদি মানে 1 কেজি হওক বা 1.5 কেজি হওক কেক আপোনালোকে ক্ৰোম কোড কৰিব নালাগে ডাইৰেক্ট বনাব পাৰিব ধুনীয়াকৈ খালি অলপ এক্সপিৰিয়েঞ্চটো লাগিব ভাল হ'ব লাগিব তেতিয়াহে নহ'লে আপোনাৰ কেকটোত মানে ব্লেক হওক বা হোৱাইট হওক কেকৰ ক্ৰোমবিলাক বেছিকৈ লাগিব তো পৰাপক্ষত আপোনালোক যদি বিগিনাৰ্ছ হয় তেনেহ'লে প্ৰথমে অলপ ক্ৰোম কোড কৰি ল'ব তাৰপাছত অলপ টাইম ফ্ৰিজত থ'ব তাৰ পাছতহে আপোনালোকে কেকবিলাক ফিনিচিং কৰিব তাৰ আগতে আপোনালোকে নবনাব নহ'লে ভাল নহ'ব আমাৰ এক্সপিৰিয়েঞ্চ আছে তো আমি ধুনীয়াকৈ বনাব পাৰোঁ আমাৰ প্ৰব্লেম নাই আমি যেনেকৈ তেনেকৈ বনাই দেখাই দিব পাৰোঁ আপোনালোকক সেইটো আপোনালোকে নকৰিব আপোনালোকে ধুনীয়াকৈ যেনেকৈ নৰ্মেলি বনায় অলপ টাইম ক্ৰোম কোড কৰি ল'ব ক্ৰোম কোড কৰি অলপ টাইম ফ্ৰিজত 20 মিনিট 20 মিনিটমান মিনিমাম থৈ পেলাই নেক্সট আপুনি ষ্টেপ মানে ফুল কেকটো ফ্ৰষ্টিং কৰিব ফিনিচিং কৰিব তো সেইটো আপুনি ধুনীয়াকৈ বুজাই দিছোঁ আপোনাক সেইটো তো দেখিছে তাৰপিছত কেকটো মই ধুনীয়াকৈ ফিনিচিং কৰি হোৱাইট জেল ঢালিলোঁ জেল ঢালি ইয়াত মই বেলেগ ডিজাইন একো নকৰোঁ জাষ্ট দেখিছে ওপৰত এপাহ ৰ'জ টাইপ মই ধুনীয়াকৈ ডিজাইন কৰি দিলোঁ তলতো মই এটা ৰ'জ টাইপ বৰ্ডাৰ মাৰি দিছোঁ তো তাৰপাছত মই ধুনীয়াকৈ চকলেট গানাছ যিটো টাইট ট্ৰফল সেইটো দি মই এনেকৈ লাইনিং কৰিছোঁ দেখিছে আপোনালোকেও এনেকৈ অন্য বেলেগ ডিজাইন কৰিব পাৰে আৰু মই এইটো কেকত সদায় এনেকৈয়ে ডিজাইন কৰোঁ কাটিং নকৰোঁ নৰ্মেল কেকটো অৰ্ডাৰ দিয়ে মই ধুনীয়াকৈ বাৰ্থডে কেক টাইপ বনাই দিওঁ আৰু বেছি ডিজাইনো নকৰোঁ চিম্পল ডিজাইন কৰি থওঁ তো দেখিছে মই কেকটো চিম্পলে ডিজাইন আজিও
কৰি দেখালোঁ আপোনালোকক ক্ৰীম দি ওপৰত মই ৰ'জেছ এটা দিলোঁ তলতো এটা দিলোঁ আৰু গ'ল্ড কালাৰ ধুনীয়াকৈ গ'ল্ড কালাৰ বলছবিলাক মই ওপৰত আৰু ছাইডত ধুনীয়াকৈ ঢালি দিলোঁ তাৰপিছত দেখিছে ৰোলকেইটা মোৰ ফাইনেলি ছেট হৈ গৈছে ধুনীয়াকৈ মানে ভালকৈ জমি গ'ল ফ্ৰিজত তো তাৰপাছত এতিয়া মই ফিনিচিংটো দিম আৰু ফিনিচিংটো দেখিছে মই ৰোল দুটা একেলগে জইন কৰি লৈছোঁ মোৰ 20 পিচ আছিলে মোৰ এটা ৰোলত 10 পিচ ওলায় তো 10 পিচ ওলাই মোৰ দুটা ৰোল লাগিছিলে 20 পিচৰ কাৰণে চ' মই দুটা লৈছোঁ দুটা ৰোল মই ধুনীয়াকৈ আপোনালোকক বনাই দেখাম 10 পিচৰ তো দেখিছে ৰোলটো মই প্ৰথমে ফিনিচিং কৰিছোঁ আৰু হোৱাইট ক্ৰীম দিয়ে ফিনিচিং কৰিম ফিনিচিং কৰি ওপৰত মই চকলেট এপ্লাই কৰিম ফুল কভাৰ কৰিম চকলেট দিয়ে চকলেট গনাছ দিয়ে চ' মই ক্ৰীমটোত চকলেট মই মিক্স কৰি ফিনিচিং কৰা নাই কিয়নো পাছতো গোটেই কেক মানে ৰোলটো কভাৰ কৰি দিম তো চ' মই নৰ্মেল হোৱাইট ক্ৰীম দিয়ে মই ফিনিচিং দিছোঁ তো দেখিছে এটা ক্ৰীম দি আপোনালোকে নাভাবিব কেতিয়াও বহুতে ভাবে কেক বেলেগ বেলেগ ফ্লেভাৰৰ কাৰণে বেলেগ বেলেগ কেক বনোৱা হয় এনেকৈ তেনেকৈ এনেকুৱা একো নাই আপুনি এটা স্পঞ্জ দিয়ে চব কেক বনাব পাৰিব আৰু যদি আপোনালোকে স্পঞ্জ বনাব নাজানে তেনেহ'লে মোৰ চেনেলত দিয়া হোৱা হৈ আছে আপোনালোকে ভিজিট কৰক ভিজিট কৰি চাই লওক আৰু মোৰ যদি চেনেলটো নতুন হয় গাইজ তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকক এনেকুৱা মানে হেল্পফুল ভিডিঅ' আপোনালোকে পাই থাকিব এই চেনেলটোত আৰু দেখিছে ৰোলটো মোৰ ফিনিচিং হৈ গ'ল ফিনিচিং হোৱাৰ পাছত মই ওপৰত ধুনীয়াকৈ গানাছ ঢালিছোঁ গোটেইখিনি আৰু যিখিনি এক্সট্ৰা আছিল পিচেছ মই সেইখিনি কাটি ছাইডত উলিয়াই মানে পেলাই দিছোঁ তাৰপাছত দেখিছে মই মাজত দুভাগ কৰিছোঁ ছেম গৰম পানী ডিপ কৰিছোঁ কাট কৰিছোঁ গৰম পানী ডিপ কৰিছোঁ কাট কৰিছোঁ তো আপোনালোকেও মনত ৰাখিব সদায় যদি যেনেকৈ আপোনালোকে ফেচ ক্ৰীমৰ কাম কৰে মানে ফেষ্টি কাটিং কৰে তো গৰম পানী বহুতে লাগতিয়াল মানে গৰম পানী দি কাটিলে বস্তুবিলাক ফিনিচিংবিলাক ভাল হয় আপোনাৰ চাকুখনত লাগি নাহিব কেকটো ধুনীয়াকৈ কাট হ'ব তো দেখিছে আপোনাৰ ওচৰত মই লাইভ দেখাই আছোঁ ৰোল কাটিব কেনেকৈ লাগে সেইটো আপোনালোকক মই বুজাই দি আছোঁ সেইটো সেনেকৈ আপোনালোকে ভাবি চাব ধুনীয়াকৈ কাটিব তো 80 গ্ৰামৰ ৰোল হয় 80 গ্ৰামৰ ৰোল হয় এইটো পাৰ পিচ আমাৰ ইয়াত 42 ৰুপিছত চেল হয় মানে চব মিলাই 42 ৰুপিছ হয় তো মানে আপোনালোকৰ তাত এইটো ৰোল কিমানত বেচে মই নাজানো তো আমাৰ তাত যিটো ৰেট হয় মই সেইটো ক'লোঁ তাৰপাছত দেখিছে ওপৰত মই ধুনীয়াকৈ হোৱাইট ড্ৰপিং কৰিছোঁ ড্ৰপ দি পেলাই ওপৰত মই ফ্লেক্স মানে যিটো ব্লেক ফৰেষ্টত ইউজ কৰোঁ মই সেই ফ্লেক্সটোৱে ওপৰত ঢালিছোঁ মানে ডেক'ৰেট কৰিছোঁ তো দেখিছে ফাইনেলি ৰোলটো মই ৰেডি তো মই বেছত এপ্লাই কৰি দিম বেছত এপ্লাই কৰি আপোনালোকক দেখাইছোঁ তো তাৰপাছত দেখিছে ছাইডৰ পিচটো মই সেই জিমটো মাজত মই কাট কৰিছিলোঁ দেখিছে ইয়াত কি ধুনীয়াকৈ ৰোলটো মানে ৰাউণ্ড হৈছে সেইটো আপোনালোকে চাওক ফিনিচিংটো চাওক লেয়াৰিংটো চাওক কাটাৰ পাছত কি ধুনীয়া লেয়াৰ ওলাই আছে তো লেয়াৰ লগালে নহ'ব লেয়াৰিংটো ভাল হ'ব লাগিব তেতিয়াহে আপোনাৰ পেষ্ট্ৰিটো ভাল হ'ব বা ৰোলটো ভাল হ'ব তো দেখিছে তাৰপাছত মই মানে বক্সত পেকিং কৰাৰ পাছত ডেমেজিং হ'ব চ' মই টুথপিক লং যিটো টুথপিক থাকে সেইটো মই ভিতৰত ভৰাই দিছোঁ যাতে লৰচৰ নহওক নপৰক তো তাৰপাছত দেখিছে টুথপিকো মোৰ তাত শেষ হ'ল আজি মই আনিব লাগিব তো এটা হেৰিৰ কাৰণে নাছিলে ৰোলৰ কাৰণে নাছিলে তাত মই এখন যোনখন নৰ্মেল বাৰ্থডে কেকৰ কাটিং চাকু সেইখনে মই অকণমান ভাগি পেলাই লগাইছোঁ তো দেখিছে মই ৰোলটো চকু বনাই দেখালোঁ আপোনালোকক এইটো এটা হ'ল বাটাৰস্কচ ৰোল ছেম প্ৰচেছত মই আপোনালোকক ফিনিচিং কৰি দেখাম প্লাছ ডিজাইন ডেক'ৰেট কৰিও দেখাম কাটিং কৰিও দেখাম আৰু মই গোটেইখিনি কাম দেখাইছোঁ কিয় আপোনালোকক যে আপোনালোকে গম পাওক কামখিনিও আমি কেনেধৰণে কৰোঁ তো আপোনালোকেও গম পাব যে মই গোটেইখিনি কাম কেনেকৈ কৰোঁ আৰু অৰ্ডাৰখিনি কেনেকৈ কমপ্লিট কৰোঁ তো দেখিছে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক শিকাইছোঁ কাম কেনেকৈ কৰিব লাগে মানে বস্তু যিখিনি আপুনি এতিয়া ৰোলটো লগত লেয়াৰিং কৰি বা লগত পেচাই পেলাই আপুনি ফিনিচিং কৰিব নোৱাৰিব ফ্ৰিজত থ'ব লাগিব তো সেইটো কাৰণে মই দেখিলে মই প্ৰথমে ৰোলটো লেয়াৰিং কৰি ফ্ৰিজত থৈ পেলাই বেলেগ বাকী যিখিনি কাম কৰিব লাগিছিল সেইখিনি কৰিলোঁ তাৰপাছত সেইখিনি কৰি হোৱাৰ পাছত ৰোলটো মই কাটি মানে ৰোলটো মই বনাইছোঁ লগতে মই বনোৱা নাই কিয়নো ৰোলটো মই লগতে বনালে বেয়া হ'ব আৰু কাটিং কৰিবও নোৱাৰিম মানে ভালকৈ তো তাৰপিছত মই ফ্ৰিজত থৈছোঁ সেইকাৰণে যে ফ্ৰিজত থ'লে ৰোলটো ভালকৈ মানে বস্তুবিলাক জমি যাব জমাৰ পাছত ধুনীয়াকৈ কাটিলে প্ৰব্লেম নহ'ব ফিনিচিঙো ধুনীয়া হ'ব তো সেইকাৰণে মই ফ্ৰিজত থৈছোঁ আপোনালোকেও ৰোল বনাই যদি 1 ঘণ্টা মিনিমাম ফ্ৰিজত থ'বই লাগিব নহ'লে ৰোলটো আপোনাৰ ভাল নহ'ব আৰু 1 ঘণ্টা মিনিমাম ৰোলটো থকাৰ পাছতহে আপোনাৰ ভাল হ'ব মানে টাইট হ'ব ৰোলটো আৰু বাগৰি নপৰিব প্লাছ ফ'লবিলাক অ'পেন নহ'ব আৰু একদম ফিক্স ছেট হৈ যাব নৰ্মেল একদম আপোনাৰ ৰোলটো ষ্ট্ৰং হৈ যাব তো তাৰপিছত দেখিছে আপুনি ৰোল যিমান ধুনীয়াকৈ পেচাব টাইটকৈ পেচাব প্লাছ ফ্ৰিজত থ'ব ধুনীয়াকৈ যিমানে টাইম দি বনাব সিমান আপোনাৰ ৰোল
টাইট হ'ব তো মই সেইটো আপোনালোকক বুজাই দিছোঁ তাৰপিছত দেখিছে মই এইটো চকলেট যিটো মানে পেষ্ট্ৰি মই বনাই ফ্ৰিজত থৈছিলোঁ গনাছ ঢালি সেইটো মই কাট কৰি আপোনালোকক দেখাই আছোঁ তো পানীত দেখিছে সেম পানীত ডিপ কৰিছোঁ কাট কৰিছোঁ পানীত ডিপ কৰিছোঁ কাট কৰিছোঁ আৰু আপোনালোকে এইটো নাভাবিব যে পানীখিনি লেতেৰা হৈ আছে তো এনেকুৱা কোনো কথা এনেকুৱা নহয় মানে বাৰে বাৰে ক্ৰীমৰ চাকুত সোমোৱাৰ বাবে পানীটো এনেকুৱা হৈ যায় চকলেট হওক ক্ৰীম হওক চববিলাক মানে লাগি থকা চাকুখন বাৰে বাৰে ডিপ কৰা হয়তো তো পানীটো অলপ কেনেকুৱা হয় কালাৰ আপোনালোকে নাভাবিব যে পানীটো বহুত লেতেৰা বা কিবা হৈছে এনেকুৱা নহয় পানীটো ধুনীয়া চাফা হয় খালি তাত আমি মানে চাকুবিলাক ধুই থাকোঁ ন তো সেইটো কাৰণে ক্ৰীমৰ পানীৰ কালাৰটো অলপ বেলেগ কালাৰ হয় তো দেখিছে তাৰপাছত মই ধুনীয়াকৈ নজলটো এই সেম এটা নজলে ভৰাই পেলাই বাটাৰ পেপাৰ দি আপোনালোকৰ যদি পাইপিং বেগ ইউজ নকৰে বাটাৰ পেপাৰ দিয়ে কৰিব পাৰিব যেনেকৈ মই কৰি আছোঁ যিটো আপোনালোকে মল্ড মানে কেক মল্ড লগাই সেইটো পেপাৰ দি আপোনালোকে ধুনীয়াকৈ মানে ডিজাইনসমূহ কৰিব পাৰিব এনি ডিজাইন আপোনালোকে যিটো পাইপিং বেগ দি কৰে বাটাৰ পেপাৰ দিও সেম কৰিব পাৰিব তো দেখিছে মই বাটাৰ পেপাৰৰ কণটো বনাই ডেকোৰেট কৰিছোঁ তাৰপিছতে গাইজ দেখিলে মোৰ চকলেট পেষ্ট্ৰিটো কমপ্লিট মই ধুনীয়াকৈ ডিজাইন কৰিও দেখাই দিলোঁ আপোনালোকক আৰু এইটো এটা বাটাৰস্কচ পেষ্ট্ৰি গাইজ বাটাৰস্কচ পেষ্ট্ৰি যোনটো মই ফিনিচিং কৰি থৈছিলোঁ তো সেইটো মই 15 পিছত কাটিং কৰিম এইটো 80 গ্ৰামৰ পিচেছ হয় আৰু এইটো আমাৰ ইয়াত হ'ল 30 ৰুপিজ গাইজ তো 30 ৰুপিছত চেল হয় এপিচ 80 গ্ৰাম পেষ্ট্ৰি তো আপোনালোকৰ তাত 80 গ্ৰাম পেষ্ট্ৰি কিমান সেইটো নিশ্চয় কমেণ্ট কৰি জনাব আৰু চবই তাতে কেকৰ প্ৰাইচবিলাক বেলেগ বেলেগ হয় একচুৱেলি তো আমাৰ তাত 80 গ্ৰাম পেষ্ট্ৰি বাটাৰস্কচ পেষ্ট্ৰি 30 ৰুপিজ তো দেখিছে ধুনীয়াকৈ মই কাট কৰিলোঁ 15 পিচেছ উলিয়ালোঁ পিচেছ উলিয়াই ধুনীয়াকৈ ওপৰত মই সেম হোৱাইট নজল কৰিছোঁ নজল দি ডিজাইন দিছোঁ আৰু ওপৰত মই বাটাৰস্কচ নট ছেটছ কৰিছোঁ গাইজ দেখিব পাৰিলে আপোনালোকে তো আপোনালোকেও মনত ৰাখিব মানে যেনেকুৱা পেষ্ট্ৰিয়ে নবনাওক ডেকোৰেশ্যনটো ভালকৈ কৰিব প্লাছ কোৱালিটি ল' নকৰিব ভালকৈ বনালে ভাল টেষ্ট আহিব পেষ্ট্ৰিবিলাক সদায় ভালকৈ বনাব লাগিব তেতিয়াহে নামটোৱে পেষ্ট্ৰি যদি ভালকৈ আপুনি নবনায় তেনেহ'লে ভাল নালাগিব খাবলৈ আৰু ধুনীয়াকৈ বনালে ভাল লাগিব নিশ্চয় খাবলৈ তো যেনেকুৱা চাইজত আছিলে মই তেনেকৈ গোটেইখিনি কাম কৰি দেখালোঁ আৰু এইটো এটা চকলেট কেক আছিলে মানে 6 পিচৰ অৰ্ডাৰ আছিলে স্মল পিচেছ যিটো মানে 30 পিচেছ কৰোঁ তাতকৈ তাৰ আধাতকৈ অকণমান ডাঙৰ হ'ব চাইজটো তো মানে যিটো ট্ৰেত আমি 60 উলিয়াওঁ ছিংগল হ'লে 30 হ'ব ডবল হ'লে 60 হ'ব তো 16 উলিয়াওঁ 50 উলিয়াওঁ তো 50 পিচৰ চাইজৰ এইটো পেষ্ট্ৰি হয় আৰু এইটো পেষ্ট্ৰিৰ মানে গ্ৰামেজটো আপোনালোকক মই কৈ দিছোঁ গ্ৰামেজটো হ'ল 45-50 গ্ৰাম আহে আৰু মই আপোনালোকক সেইটো বনাই দেখালোঁ 6 পিচ অৰ্ডাৰ আছিলে 8 পিচ অৰ্ডাৰ আছিলে 8 পিচ বনালোঁ আৰু তাৰপাছত দেখিলে ট্ৰফল যিটো চকত ট্ৰফল মই সেইটো আপোনালোকক কাট কৰি দেখাই আছোঁ আৰু চকত ট্ৰফল দেখিছে কাটিং কৰোঁতেও কোনো প্ৰব্লেম নাই কিয় গৰম পানীটোৰ কাৰণে গৰম পানীটো আপোনালোকে ঢালি ল'ব মই বাৰে বাৰে কৈছোঁ আৰু এনেকুৱা ট্ৰিকবিলাক আপোনালোকে শিকিব পাৰিব তো ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইজটো দেখিছে ধুনীয়া হৈ গ'ল মোৰ পেষ্ট্ৰিটো কাটি দিলোঁ ট্ৰফলটো মই ধুনীয়াকৈ আপোনালোকক কাটি দেখালোঁ কাটি পেলাই মই ওপৰত ডিজাইন কৰিও দেখাম তো ডিজাইনটো কৰিছোঁ দেখিছে মানে নৰ্মেল ড্ৰপ দিছোঁ ড্ৰপ দি পেলাই ওপৰত মই চকলেট গনাছ দি লাইনিংটো দিছোঁ তাৰপাছত মই চকো চিপ দিম তো কমপ্লিট মোৰ চকো ট্ৰফল পেষ্ট্ৰিটো তো চকো ট্ৰফল পেষ্ট্ৰিটোৰ সেম 80 গ্ৰামৰ আছিলে আৰু প্ৰাইচটো হ'ল 40 ৰুপিজ তো নৰ্মেল যিটো দাম ৰেট হয় মই আপোনালোকক ক'লোঁ তো ফাইনেলি গোটেইখিনি কাম মোৰ পূৰা হৈ গ'ল আৰু দেখিলে মই গোটেইখিনি কাম আপোনালোকৰ ওচৰত যিকেইটা কাম কৰিছোঁ মই এপেকেট ক্ৰীম দিয়ে কৰিছোঁ আৰু ক্ৰীম গোটেইখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে এপেকেট ক্ৰীম দি মই আজি ইমানখিনি কাম কৰি দেখালোঁ আপোনালোকক তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো বন্ধুসকল আজিলৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপি নতুন কেক ডিজাইনৰ লগত লগ পাম তেতিয়ালৈকে আপোনালোকক বাই